নাই একো অসুবিধা নহয় এতিয়াতো অসমত 3 কোটি মানুহ আছে কোনে দলক কি দলক চইচ কৰে কি দলক ভাল পায় সেই মতে ইহঁতৰ চলি থাকিব কিন্তু আমাৰ UPPL দল হিচাপে এই যোগদান কাৰ্যসূচীক লৈ পেলাই আমি শংকিত হোৱা নাই আৰু আমাৰ কাৰণে এইটো একো সমস্যাৰ সৃষ্টি নকৰে বিটিআৰ চুক্তিক লৈ বহুতে অসন্তুষ্টি ব্যক্ত কৰিছে আপুনি এটা সভা আয়োজন কৰিছে বিটিআৰ চুক্তিক লৈ পেলাই যিহেতু বিভিন্ন দল সংগঠনে অভিযোগ উত্থাপন কৰিছে যে একপক্ষীয় চুক্তি কিয় একপক্ষীয় হ'ল বাৰু কিয় সন্তুষ্ট নহয় নাই এইটো একপক্ষীয় চুক্তি হোৱা নাই ইয়াত ভাৰত চৰকাৰ আছে অসম চৰকাৰ আছে আৰু বিভিন্ন সংগ্ৰামী সংগঠন আছে গতিকে চৰকাৰ থকাৰ পিছতো একপক্ষীয় হ'ব নোৱাৰে চৰকাৰটো কোনোবা জাতিৰ নহয় চৰকাৰটো কোনোবা ধৰ্ম গোষ্ঠীৰ নহয় গতিকে এইটো একপক্ষীয় চুক্তি নহয় এইটো চৰকাৰে সকলো জাতি জনগোষ্ঠীৰ কথাটোৱে ৰাখে যেতিয়া আলোচনা বিলোচনা হয় চৰকাৰে সদায় বিভিন্ন জনগোষ্ঠীৰ কথাই ৰাখে আৰু নহ'লে আজি এইটো মানে এই বিটিআৰখন বড়োবিলাকৰ বুলি লিখি দিলেহেঁতেন এনেকুৱাতো লিখি দিয়া নাই নহয় এইটো সকলো জাতি জনগোষ্ঠীৰ হয় আৰু চৰকাৰক মানে যিটো কথা কৈছে কি একপক্ষীয় এইটো একপক্ষীয় নহয় চৰকাৰৰ IB আছে ইণ্টেলিজেন্সবিলাক এজেঞ্চিবিলাক আছে সেইবিলাকে বিভিন্ন দল সংগঠনৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মতামত লোৱাৰ পিছতে চুক্তিবিলাক হয় তো সেইকাৰণে এইটো একপক্ষীয় চুক্তি নহয় এইটো চবৰে লগত বুজি পাই এই চুক্তিটো হৈছে যেহেতু আপনি আলোচনা চক্ৰ আয়োজন কৰিছে যিসকল অনবৰত লোক আছে সেইবিলাক সকলো লোক এতিয়া ছেটিছফাই হ'ব নাই এই ক্ষেত্ৰত নাই ছেটিছফাই সকলো নহ'বও পাৰে কাৰণ তেখেতসকলৰ দৃষ্টিভংগী তেখেতসকলৰ চিন্তাধাৰা বেলেগ হ'ব পাৰে কিন্তু এজন চুক্তিত স্বাক্ষৰকাৰী হিচাপে আৰু এই অঞ্চলৰে এজন ব্যক্তি হিচাপে মোৰ এটা দায়িত্ব আহিছে কি ময়ো যিহেতু চুক্তিত আছিলোঁ তাত যদি কিবা আঁকোৱা আছে বা কিবা সন্দেহ আছে সেইটো মানে ক্লিয়াৰ কৰাটো আমাৰ চবৰে দায়িত্ব কাৰণ এটা কনষ্ট্ৰাকটিভ এটা ভিউ লৈ পেলাই আমি কাম কৰি আছোঁ কনষ্ট্ৰাকটিভ এটা চিন্তা লৈ কাম কৰি আছোঁ গতিকে কোনোবা এটা জনগোষ্ঠীক আঘাত কৰি পেলাই আমাৰ কাম কৰাটো উদ্দেশ্য নহয় সেইকাৰণে সকলো জাতি জনগোষ্ঠীক লৈ পেলাই আগবাঢ়ি যোৱাটোৱে আমাৰ উদ্দেশ্য সকলো সমমৰ্যাদা সম অধিকাৰ পাব লাগে সেইটোৱে আমাৰ উদ্দেশ্য গতিকে এইটো চিন্তাটো আজি আগত ৰাখি পেলাই আজি এই আলোচনাটো কৰিছোঁ ইয়াত মাত্ৰ নহয় বিভিন্ন অঞ্চলত আলোচনা কৰিছোঁ এনেকুৱা প্ৰশ্ন উত্তৰ হৈছে আলোচনা হৈছে আৰু এতিয়া মানুহ বুজি পাইছে কি এইটো চুক্তিটোত যে বিভিন্ন জনগোষ্ঠীৰ যে একো ক্ষতি নকৰে বৰঞ্চ 2-3জন নেতাবিলাকেহে যে এই উল্টা পুল্টা কথাবিলাক কৈ আছে এইটো ক্লিয়াৰ হৈ গৈছে যিহেতু এটা সমস্যা আছিলে যে বিটিআৰ চুক্তিৰ আগত বহুত ডাঙৰ সমস্যা হ'ল বড়ো অনাবৰৰ সমস্যা বিটিআৰ চুক্তি হ'ল এই বিটিআৰ চুক্তি হোৱাৰ পিছত বড়ো অনাবৰৰ সমস্যাটো দূৰ হ'ব বুলি আপুনি ভাবেনে এইটো সমস্যাই নহয় এইটো কৃত্ৰিমভাৱে সৃষ্টি কৰিছে বড়ো অনাবড়ো বুলি সমস্যা নাছিলে আগতো নাছিল এতিয়াও নাই ভৱিষ্যতো নাথাকিব কাৰণ অনাবড়ো বুলি একো জাতি নাই ইয়াত অসমীয়া জনগোষ্ঠী আছে ইয়াত কোনোবা মানে শৰণীয়া আছে কোনোবা ইয়াত মদাহী আছে ৰাভা আছে গাৰো আছে এইবিলাক জনগোষ্ঠী নাথযোগী আছে গৰিয়ামৰীয়া আছে মাইনৰিটিবিলাক আছে এই জনগোষ্ঠীহে আছে ইয়াতে বড়ো বুলি আপুনি সমস্যা সমাধান কৰিব নোৱাৰে বড়ো বুলি যিহেতু জাতিয়ে নাই এইটো কেনেকৈ আপুনি সমস্যা সমাধান কৰিব হয়তো সমস্যা সমাধান কৰিব লাগিব অসমীয়াৰ সমস্যা সমাধান কৰিব শৰণীয়াৰ সমস্যা সমাধান কৰিব লাগিব মদাহীৰ সমস্যা সমাধান কৰিব কলিতাৰ সমস্যা কৰিব মহন্তৰ কোনোবা কাৰোবাৰ সমস্যা সমাধান কৰিব বড়ো বুলি সমস্যা নাই সেইকাৰণে এইটো এটা বুজিব নোৱাৰা এটা কমপ্লেক্স এটা অংক হয় গতিকে আমাৰ টাৰ্গেটটো হৈছে সকলো জাতি জনগোষ্ঠীয়ে নিজৰ ভাষা সংস্কৃতিৰ স্বাভিমান লৈ জীয়াই থাকিব পাৰে এটা বিটিআৰ গঢ়াটোৱে আমাৰ উদ্দেশ্য বিজেপিৰ সৈতে আপোনালোকৰ স্থিতি কেনেকুৱা নাই একো স্থিতি নাই বিজেপি আৰু BPF এলাইন চলি আছে তেখেতসকলৰ চলি আছে আমাৰো চলি আছে আমি মানে নিজাববীয়াকৈ কেণ্ডিডেট দিছোঁ 40টা সমষ্টিত আৰু আমি কেম্পিং কৰি আছোঁ চৰকাৰ গঠন কৰিম ঠিক আছে এই সভাত আমাৰ মাননীয় দলৰ প্ৰমোদ বড়ো ডাঙৰীয়া আহিছিল আৰু এই হিচাপে সকলো জাতীয় জনগোষ্ঠীসকলৰ মুৰব্বীয়ান ব্যক্তিসকলে আহিছে আৰু ইয়াত স্পষ্ট ভাষাৰে দফাৰ ভিতৰত কি আছে কি নাই তাৰে কথাখিনি স্পষ্ট ভাষাৰে আলোচনা হৈছে আৰু আমাৰ সভাপতি ডাঙৰীয়াও পুংখানুপুংখভাৱে বিস্তৃতভাৱে মানে বুজাই দিছে ইয়াৰ সকলো সিনিয়ৰ ব্যক্তিসকলে মানে সুখী হৈছে বুলি আমি গম পাইছোঁ BTCৰ নিৰ্বাচনৰ সম্পৰ্কে যিহেতু আপোনালোকে জ্ঞাত সকলো ৰাইজে জ্ঞাত যিটো বিশ্বজুৰি মহামাৰীয়া যিটো কৰোনা ভাইৰাছ এই ভাইৰাছৰ কাৰণে এপ্ৰিলৰ হ'ব লগা যিটো ইলেকশ্যন আজি মানে পিছুৱাই ক'ত অক্টোবৰ ক'ত নৱেম্বৰ ক'ত ডিচেম্বৰ এনেকৈ আমি কথাবিলাক শুনি আছোঁ এতিয়া বৰ্তমানলৈ আমি ডিচেম্বৰলৈ হ'ব বুলি আশা কৰিছে ৰাইজে আমিও আশাবাদী আৰু যদি আমাৰ হেল্থ ডিপাৰ্টমেণ্টে সেইটো ক্ষেত্ৰত কৰোনা ভাইৰাছৰ ক্ষেত্ৰত যদি আমাৰ কিবা যদি
ধৰিব পৰা ভাল এটা মানে সময় যদি হৈছে তেনেহ'লে ইলেকশ্যনটো হ'ব লাগে। তাৰ কাৰণে মই আহ্বান কৰিছোঁ অতি সোনকালে আমাৰ হ'ব লগা ইলেকশ্যন বিটিআৰৰ যিটো ইলেকশ্যন সেইটো সোনকালে হ'ব লাগে। মোৰ ব্যক্তিগত ফালেও কৈছোঁ আৰু দলৰ হৈও মই আহ্বান জনাইছোঁ ইলেকশ্যনটো সোনকালে হ'ব লাগে।